এই চেনেলটোৰ ভিডিঅ'বোৰ কেৱল মনোৰঞ্জনৰ বাবেহে। আমি কোনো ধৰণৰ অন্ধবিশ্বাস সমৰ্থন নকৰোঁ। মাজৰাতি হঠাৎ আপুনি টোপনিৰ পৰা সাৰ পায় আৰু আপুনি এইটো অনুভৱ কৰে যে আপোনাৰ কাষত কোনোবা আছে। প্ৰথমতেতো কোনোবা থকাৰ নিচিনা লাগে, কিন্তু যেতিয়া আপুনি নিজৰ চকু মেলে তেতিয়া সন্মুখত এটা ক'লা ছাঁ দেখে। আপুনি কাৰোবাক মাতিব চেষ্টা কৰিছে, কিন্তু মাতিব পৰা নাই। চিঞৰিব বিচাৰিছে যদিও চিঞৰিব পৰা নাই। আপুনি নিজৰ বিছনাখনৰ পৰা উঠিব চেষ্টা কৰিছে, কিন্তু আপুনি উঠিব পৰা নাই। এনেকুৱা লাগে যেন কোনোবাই আপোনাক হেঁচা মাৰি ধৰিছে, যেন আপোনাৰ নিজৰ দেহাটোতেই আপোনাৰ কণ্ট্ৰল নাইকিয়া হৈ গ'ল। আমাৰ মাজৰ বহুতো মানুহে কেতিয়াবা নহয় কেতিয়াবা এইটো এক্সপিৰিয়েঞ্চ কৰিছে চাগে, কাৰণ 10 জনৰ ভিতৰত 4 জন মানুহে নিজৰ জীৱনত এবাৰ বা তাতকৈ অধিক সময় এই নাইট হেগৰ এক্সপিৰিয়েঞ্চ কৰিছে। এই নাইট হেগ বা অল্ড হেগ সেই অপ্ৰাকৃতিক প্ৰাণীটোৰ নাম, যিয়ে কিছুমান মানুহৰ সপোনত আহি মানুহজনক পেৰালাইচিছ কৰি দিয়ে। সেইকাৰণে এই ঘটনাক শ্লিপ পেৰালাইচিছ বুলি কোৱা হয়, আৰু আমাৰ অসমীয়াত খেতৰে ধৰা বুলি কয়। এতিয়া এই নাইট হেগ কি হয় আৰু শ্লিপ পেৰালাইচিছনো কি, ইয়াৰ ওপৰতে আজিৰ ভিডিঅ'ত আপোনালোকৰ লগত মই আলোচনা কৰিম। নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। মোৰ নাম হৈছে সুজিত আৰু মই আপোনালোকক ৰহস্য টিভি ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। শ্লিপ পেৰালাইচিছ ইয়াত আচলতে হয় কি, মানে মানুহ এজন শুই থকা সময়ত হঠাৎ সাৰ পালে মানুহজনৰ সন্মুখত এটা ক'লা ছাঁৰ দৰে অপ্ৰাকৃতিক প্ৰাণী এটাই দেখা দিয়ে। কেতিয়াবা যদি বুকুত বহি থকা নিচিনা বা হেঁচা মাৰি ধৰা নিচিনা অনুভৱ হয়, আকৌ কেতিয়াবা ভৰিৰ ওচৰত থকা যেন অনুভৱ হয়। যাৰ লগত এই ঘটনা ঘটে তেওঁ নিজৰ শৰীৰটো লৰচৰ কৰিব নোৱাৰা হৈ যায় আৰু একো মাতো মাতিব নোৱাৰা হৈ যায়। এই অপ্ৰাকৃতিক প্ৰাণীটোৰ এটা নাম আছে, সেয়া হ'ল নাইট হেগ বা অল্ড হেগ। ইয়াৰ বিৱৰণ ভালকৈ দাঙি ধৰিছে হেনৰি ফেচিলে নিজৰ পেইণ্টিং দ্য নাইট মেয়াৰত, য'ত তেওঁ দেখুৱাইছে যে কিদৰে কোনোবা এজন ব্যক্তিৰ বুকুত বা ভৰিৰ ওচৰত এই অপ্ৰাকৃতিক প্ৰাণীটোৱে দেখা দিয়ে আৰু মানুহজনক একেবাৰে লৰচৰ কৰিব নিদিয়ে। এই যি ঘটনা অৰ্থাৎ যি শ্লিপ পেৰালাইচিছ, সেয়া প্ৰায় 1 বা 2 মিনিটলৈকেহে থাকে, আৰু এই ঘটনা সুস্থ মানুহৰ মাজতো হোৱা দেখা যায়। এনেকুৱা নহয় যে কিবা বেমাৰ বা অন্য কিবা থকাৰ বাবেহে এইটো হয়, এইটো নৰ্মেলিও হোৱা দেখা যায়। ইয়াৰ ক্ষেত্ৰত এইটো মানা যায় যে কমকৈ টোপনি অৰ্থাৎ টোপনি ভাল নহ'লে বা হাইলি ষ্ট্ৰেছ বা টোপনি যোৱাৰ সময়টো সঠিক নহ'লে এনেবোৰ ঘটনা হোৱা দেখা যায়। আৰু বৈজ্ঞানিক ক্ষেত্ৰত এইটোও মানা যায় যে এইটো এটা কমন কণ্ডিশ্যন হয়। আৰু পৃথিৱীৰ জনসংখ্যাৰ ভিতৰত 8% পৰা 50% মানুহে নিজৰ জীৱনত এবাৰ নহয় এবাৰ হ'লেও এই শ্লিপ পেৰালাইচিছ অনুভৱ কৰে, সেয়া লাগিলে পুৰুষেই হওক বা মহিলাই হওক। আৰু 5% লোকৰ ক্ষেত্ৰত ই ৰেগুলাৰ হোৱা দেখা যায়। ইয়াৰ লক্ষণ বুলি ক'লে যেনেকৈ মই আপোনালোকক কৈছোঁৱে যে আপুনি যদিও সাৰ পাই যাব, কিন্তু আপুনি নিজে নিজকে হিলাব নোৱাৰিব। ইয়াৰ উপৰি কিছুমান শব্দও আপুনি শুনা পাব পাৰে বা শুনিব পাৰে। এই যি শ্লিপ পেৰালাইচিছ, ইয়াৰ ওপৰত মই এটা ভিডিঅ' বনোৱা আছে। যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই, মই আই বাটন বা ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে চাই ল'ব পাৰিব। আৰু আপোনালোকক মই জনাব বিচাৰোঁ যে এই ঘটনা মোৰ এজনী বাইদেউ আৰু মোৰ এজন বন্ধুৰ লগতো হৈ গৈছে, য'ত তেওঁলোকে নিজৰ দেহাটো লৰচৰেই কৰিব নোৱাৰা হৈ গৈছিল আৰু সন্মুখত ক'লা ছাঁৰ দৰে কিবা এটা দেখা পাইছিল। বিজ্ঞানৰ ভাষাত ক'ব গ'লে কোৱা হয় যে শ্লিপ পেৰালাইচিছ এটা কণ্ডিশ্যন হয়, য'ত টোপনি কম হোৱা বা ষ্ট্ৰেছ বা অত্যাধিক নিচাযুক্ত দ্ৰব্য সেৱন কৰা ইয়াৰ কাৰণ হ'ব পাৰে। সকলো মানুহে শুই থকা সময়ত এনেকুৱা এটা ষ্টেজত পায়গৈ যাক ৰেম শ্লিপ বুলি কোৱা হয়। ৰেম শ্লিপ অৰ্থাৎ ৰেপিড আই মুভমেণ্ট। এই ষ্টেজত মানুহৰ ব্ৰেইন সকলোতকৈ বেছি এক্টিভ হৈ যায় আৰু আমাৰ যি চকু তাক কণ্ট্ৰল কৰি বাকী বডিৰ পৰা কানেকশ্যন নাইকিয়া কৰি দিয়ে। এই সময়ত কোনো ব্যক্তিৰ ক্ষেত্ৰত ব্লাড চাৰ্কুলেশ্যনৰ গতি বাঢ়ি যায়, যাৰ ফলত ব্যক্তিজনে উশাহ ল'বলৈ অলপ কষ্ট অনুভৱ কৰে, যাৰ পিছত সেই মানুহজন ঘপককৈ সাৰ পায় আৰু তেওঁ এনেবোৰ লক্ষণেই অনুভৱ কৰে। আৰু এই লক্ষণবোৰ হ'ল দেহাটো লৰচৰ কৰিব নোৱাৰা বা মাত মাতিব নোৱাৰা ইত্যাদি। এই অৱস্থাত ব্যক্তি এজনে ভয় খাই ভূত প্ৰেত আদিৰ কথা মনতে ভাবিব লয়, আৰু যাৰ পিছত তেওঁ এইটো ভাবে যে এই সকলোবোৰৰ আঁৰত ভূত প্ৰেতৰ হাত আছে। ইয়াৰ দ্বাৰা এইটো স্পষ্টকৈ জানিব পাৰি যে ই হিউমেন ব্ৰেইনৰ এক নাটকীয় অৱস্থাক দেখুৱায় আৰু আমাৰ সন্মুখত এনেকুৱা এটা অপ্ৰাকৃতিক প্ৰাণী দেখুৱায় যাৰ উত্তৰ আজিলৈকে পোৱা নাযায় বা আগলৈও পোৱা নাযাব। এতিয়া আপোনালোকে কমেণ্টত এইটো জনাব যে আপোনালোকৰ মাজৰ কোনোবাই কেতিয়াবা এই শ্লিপ পেৰালাইচিছৰ অনুভৱটো কৰিছে নেকি। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে তেন্তে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আপোনালোকৰ লগত যদি কেতিয়াবা এনেকুৱা কিছুমান ঘটনা ঘটিছে, তেন্তে ডেছক্ৰিপশ্যনত ইনষ্টাগ্ৰামৰ লিংক দিয়া আছে, তাত গৈ আপোনালোকে নিজৰ যি ঘটনা তাক মোক ক'ব পাৰিব, যাক মই অতি সুন্দৰভাৱে এই চেনেলটোৰ জৰিয়তে সকলোৰে আগত আগবঢ়াম। আজিলৈ ইমানেই, ধন্যবাদ।